আমা টিউশন যাং দে মই 5 টকা দি না 5 টকা 5 টকা কি কৰা তই চিপস খাম চিপস খাবি নালগে চিপস খাবা আজি একো দৰকাৰ নাই আমা দি না কি দিনা তোৰ চিপস খোৱাৰ উৎপাতটো বহুত দিনে দিনে বাঢ়ি গৈছে গম পা নাই ইমান চিপস খাবা নালগে এই চিপস মাখান খাই খাই কিনে কেনে আজিকালি তই ভাতো ভালকে নাখা হৈছা নালগে যা আজি চিপস খাবা যা হ'ব যা নেদা নেদু নাংগে যা নেদা দি মোৰ লগত আছেও পইচা খালি চিপস খাও কৈ থাকব মাই মোক চিপস খাবা পইচা নেদলা কি হল মোৰ লগততো আগৰ পৰা 5 টকা আছিলে সেই পইচা দি মই দোকানৰ পৰা চিপস কিনি আনছো ইতা মই চিপসটো খাই খাই টিউশন যাম কি মজা ও চাই ভাবাৰো না আহা বহা যোৱাকালি 6 নম্বৰ লেচনটো পঢ়াইছিলোঁ আজি 7 নম্বৰ লেচনটো পঢ়া denotes strength or power in general হাও কি খাই আছা কিতাপ পঢ়া Hori is an able commander capable কি মানে কিতাপ পঢ়া denotes strength or power to do a particular thing কি চিপছ দিয়া পঢ়া হোৱাৰ পিছত খাবা পঢ়া আগত The boy is capable of doing hard some abstain people abstain from a thing implies the surrender of control the man oh sir hallmark pora oh sir mo chips to good na khai dila moi ta chips kini diba lagmo এই 2 পিচ মানে আছিল নব মই নলি ঘৰত নাই তো চিপছ আনি দিও ইতা ম তে নাপামো চিপছ অলপ খাবা নাপালো মই এই 10 টকাটো লোৱা যাওঁতে কিনি ল'বা হ'ব দিয়ক যাওঁ মই যি কিয় খালো চিপছটো 2 পিচ মানে আছিল এনে 10 টকা বললো কাবাডি 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 দে এবাৰ মই যাই আছো হাও এতেচোন কাবাডি খেলি আছে এন্দলত মই খেলবা যাওঁ দে তই যাই এতিয়া ও কৃষ্ণা কি কি খেলছা কাবাডি খেলছা নেকি দে প্ৰথমৰ পৰা আৰম্ভ কৰ মই খেলু দে কি কয় এটো আধা চলি আছে এটা পাছত খেলবি দে নালগে দে মই খেলু দে খেলবা আইছো কি ইটা নৰে খেলবা এটো আধা হৈছি নালগে ইটা পাছত খেলবি দে তই ইটা খেলি এ নৰা এ পাছত খেলবি দে অনিদু সঁচা নেদে না অনিদু তদো খেলবা নেদু মই কেনকে খসাও নহয় দে তই যা হাৰি নাইবি দে ধৰছো হেই এ দে তাক নেদু তদো খেলবা কে খেলবা নেদা দে তই আ ধৰছো ধৰ হেই নেদু দে খেলবা নেদু তদো এ বেছি কৰি আছা তই কিবা হে খেলবা দিতে মোক নেদু ইতিয়া খেলবা মই খেলবা নাপাল তদো খেলবা আৰু ডিস্টার্ব দিম এ সাবি দে জিগাছি যদি হাৰু নেদু এ যা আমি নেখেলু যা আমি বেলেগত খেলু যা আ খেলবাও নেদলাক আমা মোৰ ঘৰত বহি বহি বৰ লাগছি 10 টকা দি না চিপছ খাই আহো চিপস খাওয়া যাবি কে চিপস খাওয়া যাব লাগে ঘৰত যখন ভাত আছে গাখীৰ আছে এগুলা খা কিহৰে নি টাইম চিপস কে থাকা পিছত খাম দে আগে চিপছ খাও দে কি পিছত খাম একো দৰকাৰ নাই ইমান চিপস খাবা কাৰণে গম পাইছা না দৰকাৰ নাই এ ভাত আছে গাখীৰ আছে এগুলা খা নেদা নেদু সঁচা নেদা নেদু চিপছ নেদা দি মই ঘৰৰ পৰা ওলাই যাম বা তুই চিপছৰ কাৰণে তই এতিয়া ঘৰৰ পৰা ওলাই যাবি যাচোন যা ক'ত ওলাই যা নিজা এনে এতে আহিবা লাগব যা ঘৰতে আহিবা লাগব ক'ত যাবি তই একলাগলি ক'ত থাকবি যা নাও মই আজি ঘৰত যামেই যা এইটো চা জিজ্ঞাশ্ৰী সেইদিনাখন যে আমাক খেলবা দিয়া নাছিল তাৰে বদলাটো ল দে তহঁতে কিন্তু কৈ থাকবি দে দে বল
ও জিকেশ্রী হ্যাঁ কি হৈছে তোৰ কি হৈছে জানা না কি তই তো জানাই মই চিপছ খাই কিমান ভাল পাওঁ মই মাক চিপছ খাবৰ কাৰণে পইচা উঠিছিলো মাই মোক চিপছ খাব পইচাই নিদিলাক মই কাৰণে ঘৰৰ পৰা গুচি আহিছো আৰু মই তো ঘৰতো নাযাওঁ হয় নেকি মই তোক চিপছ দিম দে তই মোৰ এটা কাম কৰিবি কি কাম এৰো কম ৰ যদি তই মোৰ কামটো কৰি দিয়া মই তোক ইমান নহয় ইমান চিপছ দিম হয় না চক্ৰ হা ক'ত গেলে ই মই এতে হা তই খাওঁৰ মাজত কি কৰিব গৈছে ইফালে দে এতিয়া তই মোৰ কামটো কৰিবি না নাই মই কৰি দিম দে মই চিপছ খাব পাৰিলে চব কৰি দিম হয় নেকি দে তই মোৰ লগত বল কি কাম মই তোক দেখাই আছো বল তই ঘৰ যাগে যা ও জিজ্ঞাশ্ৰী আজি নহয় মই অলপ আগতে খেলি থাকোঁতে এই মোৰ বলটো পৰি গৈছে তই যাই কিনে লৈ আছোন মই আৰু কি আনবা লাগে তই আনবা পাৰাচোন এই মানে সিহঁতৰ চলিটোৰ লগত মোৰ মাত বল নাই কেনে তই আনি দিছোন দে হ'ব দে মানি যা এই ক'ত গেলে অ কৃষ্ণা এতে ইফালে আহ ল বলটো দে বল হেল্ল' কওক কি আমাৰ মাইনা আপোনালোকৰ ঘৰৰ পৰা বল চুৰ কৰিছে হয় নেকি আপুনি বেয়া নাপাবচোন যদি তাইৰ লগত বলটো আছে তেনেহ'লে মই ঘূৰাই দিম দিয়ক দিয়ক মুনু মুনু কি ঐ তই তাহাঁতৰ ঘৰৰ পৰা বল কিয় চুৰ কৰিছা বল বল মই চুৰ কৰা নাই নহয় তই চুৰ কৰা নাই তেনেহ'লে তাহাঁতৰ মায়েকে ফোন কৰি মোক কৈ আছে বল চুৰ কৰা বুলি তই বল চুৰ কৰা মানে মই বলটো কৃষ্ণাই আনবা দিছিল কৃষ্ণাই আনবা দিছিল কৃষ্ণাৰ ইমান কথা শুনছা তই কি লগত কৃষ্ণাৰ ইমান কথা শুনলি তই মা কৃষ্ণাই মোক কৈছিল যে বলটো বোলে তাই খেলি থাকোঁতে তাতে পৰিল তাইক যদি মই বলটো আনি দিব পাৰোঁ তাই বোলে মোক ইমান চিপছ দিব মই সেইকাৰণে আনি দিছিলোঁ বলটো তই সামান্য 2-3 পেকেট চিপছৰ কাৰণে তই বলটো চুৰ কৰি আনি দিলি তই যে সেই 2 পেকেট চিপছৰ কাৰণে চুৰ বদনাম পালি গম পাইছা না ই হ'ব নহয় তোৰ লগত আৰু এটা কথা শুনি ল বেছি লোভ কৰাটো ভাল নহয় আৰু এটা কথা তই জানি ল যিবিলাক কামত মূল্য বেছিকৈ দিয়ে নহয় সেই কামত কিবা নহয় কিবা নিশ্চয় খেলি মেলি আছে গতিকে নেক্সট টাইমৰ পৰা আৰু এনেকুৱা কথা নুশুনো বুজি পালি না হ'ব দে যা এতিয়া